আজি এটা কাম ট্ৰাই কৰিব লৈছোঁ মই ফাৰ্ষ্ট ভিডিঅ'ত মই ষ্টাৰ্ট কৰিছোঁ এইটো দেখাই আজি মানে মই কিছুমান ভিডিঅ'ত পাওঁ যে কলগেটৰে কভাৰ সাফা কৰিলে সাফা হৈ যায় আজি মই এই কৰি চাওচোন আপোনালোকেও চাই লওক সাফা হয় নহয় কিছুমানে হয়তো কৰিছেও মই ফাৰ্ষ্ট টাইম কৰিছোঁ এয়া হৈছে তো ন একদম নোহোৱাও নহয় হৈছে কিন্তু আৰু অলপ ঘহিব লাগিছিলে হোৱাটো হৈছে যেন লাগিছে এটা পৰিবেশ দেখুৱাবলৈ আহিছোঁ ইমান ধুনীয়া লাগিছে দেখি আপোনালোককো দেখাও বুলি ভাবো আহকচোন আমাৰ ইয়াৰ পৰা মানে পিছফালৰ পৰা বৰ ধুনীয়া দেখাইছে পাহাৰটো অলপমান জুম কৰি দেখাই দিছোঁ এয়া দেখিছে ইমান ধুনীয়া মই বৰ ধুনীয়াকৈ দেখিছোঁ আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই এতিয়া ওলাই গৈছোঁ অকণমান বজাৰৰ ফালে ওচৰতে গোলাই বজাৰ বহে হয়নে হা আমি ক'ত গৈছোঁ ইমান বেয়া ৰাস্তা বোকা ইমান বেয়া ৰাস্তা দেখিলা বৰষুণ দিছে নিচিনা লাগিছে দেই আইতা এই গোলাইতে বজাৰ আন্ধাৰে হ'বলৈ হৈছে 5:30 মান বাজিছে এতিয়া জল্দি জল্দি গৈ আহোঁ তাইও ফুৰাত লাগি আছে ফুৰু ফুৰু কৰি আছে আমি ক'ত গৈছোঁ এতিয়া ক'ত ফুৰিবলৈ গৈছোঁ গোলাই কি আনিম এতিয়া কি আনিম কোৱা আৰু ইমান কথা পাহৰোঁ নহয় মাছখন আনিবলৈ পাহৰি থাকিলোঁ কি যে হ'ব মোৰ মেমৰি লছ এতিয়া কি হ'ব উৰণাখন দিয়ে ঢাকি ল'ব লাগিব দেখিছোঁ বজাৰত বহুত দিগদাৰ দেই এয়া আহি পালোঁ পাচলি দোকান প্ৰথমে পাচলি দোকানত সোমালোঁ আব্বাও আহিছিলে লগত এয়া আব্বা দাম দৰ কৰি আছে পাচলি আৰু পাচলি আমি কিন্তু আহোঁতে ল'ম তেওঁ কথা পাতি আছে আহি ল'বলৈ দিছে সেয়া গৈ আছে ট্ৰেইন মালগাড়ী গৈ আছে মালগাড়ী শ্ল' ইমান লাহে লাহে ৰখি গ'ল ইমান দীঘল এতিয়া মাছৰ দোকানত সোমালোঁ মাছ ল'ব বুলি হাজবেণ্ডক ক'লোঁ মই ভিডিঅ' কৰিবলৈ তেওঁ অলপ দিগদাৰ পালে ময়ে কৰি দিছোঁ এতিয়া আহি পালোঁ মই 7টা মান বাজিলে ভাগৰ লাগি গৈছে বহুত দূৰ খোজকাঢ়িলোঁ বহুত দূৰ মানে হয় আৰু অলপ দূৰ কিন্তু আনকালে মই খোজকাঢ়ি তেনেকৈ ফুৰা নহয়েই প্ৰায় এনেই ওচৰে পাজৰে যোৱা হয় কিন্তু এনেকৈ মাৰ্কেটত মই খোজকাঢ়ি যোৱা নাই সেয়ে মানে ভৰি চৰি বিষাই গৈছে ভাগৰ লাগিছে কিন্তু আগত মই ঘৰত থাকোঁতে বহুত খোজকাঢ়িছিলোঁ দেই বহুতেই খোজকাঢ়িছিলোঁ কিন্তু এতিয়া অভ্যাসটো এৰি গৈছে যে বহুত ভাগৰ লাগি গৈছে এতিয়া ভাত পানী বনাবও আছে মনে যোৱা নাই বনাবলৈ ভাগৰত শুই থাকিবলৈ মন গৈছে এতিয়া আৰু মানে মই একো কথা পাতিবলৈ মোৰ ইচ্ছাই যোৱা নাই ভাগৰ লাগিছে সেয়ে মই ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ ঠিক আছে বাৰু আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আগলৈও এনেদৰে চাই থাকিব আশা থাকিল যদি কোনোবা মোৰ চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব সেয়ে মোৰ আশা থাকিল আৰু আগলৈও এনেদৰে চাই থাকিব সেয়ে মোৰ আশা থাকিল ঠিক আছে বাই বাই